বসন্তৰ আগমনত উদযাপন কৰা বহাগ বিহু বা ৰঙালী বিহু অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনত যেতিয়া প্ৰকৃতি নতুন ৰূপেৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজে জীৱন উপভোগ কৰিবলৈ আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিচাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতা সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহু কৃষিৰ লগত ওতঃপ্ৰোতভাৱে সম্বন্ধ আছে। বিহু শব্দৰ উৎপত্তি সম্বন্ধে নানা মতবাদ আছে, কিন্তু কোনটো মত সৰ্বসন্মত নহয়। কোনো পণ্ডিতৰ মতে সংস্কৃত বিহুবৎ শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে। বৈদিক বিহুবন পদৰ পৰা অৰ্থ পৰিসৰ, এবছৰ ব্যাপী অনুষ্ঠিত হোৱা সত্ৰ বা যজ্ঞৰ মাজৰ দিনটোক বুজায়। অৰ্থাৎ দিন আৰু ৰাতিৰ সমান হোৱা দিনটোৱে বিহুবৎ ৰূপে পৰিচিত। আন কিছু লোকৰ মতে বড়োসকলৰ বৈশাগু, ডিমাছাসকলৰ বিচু, কোচসকলৰ বিচুৱা, ত্ৰিপুৰাসকলৰ বিচু বা তিৱাসকলৰ পিজুৰ দৰে উজনি অসমত বিহুৰ গুৰি আছে। উজনি অসমৰ বড়োমূলীয়, চুতীয়া, দেউৰীয়া, মৰাণ আৰু সোণোৱালসকলৰ বিচু শব্দৰ অৰ্থ হৈছে আটাইতকৈ পবিত্ৰ দিন। ঠিক একেদৰে যেনেকৈ চুতীয়া মানে হৈছে পবিত্ৰ পানীৰ কাষত থকা লোক, পৰৱৰ্তীকালত অসমীয়া ভাষাৰ স্ব উচ্চাৰণ হলৈ ৰূপান্তৰিত। একেধৰণে যেনে চিলহিলৈ হ'ল চাৰিকাৰী হ'ল। বহাগ বিহু সাধাৰণতে চৈতৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ বহাগ বিহুৰ 6 দিনলৈ মুঠ 7 দিন পালন কৰা হয়। প্ৰত্যেক দিনৰ একোটা সুকীয়া নাম আছে। 7 বিহুৰ নামসমূহ: প্ৰথম দিনা গৰু বিহু, দ্বিতীয় দিনা মানুহ বিহু, তৃতীয় দিনা গোসাই বিহু, চতুৰ্থ দিনা তাঁতৰ বিহু, পঞ্চম দিনা নাঙলৰ বিহু, ষষ্ঠ দিনা জীয়ৰী বিহু বা চেনেহী বিহু, সপ্তম দিনা চেৰা বিহু। গৰু বিহু: বহাগ বিহুৰ প্ৰথম দিনটো অৰ্থাৎ চৈতৰ সংক্ৰান্তিৰ পৰা অসমীয়া জনজীৱনৰ কৃষিকৰ্মৰ প্ৰধান সম্বল গৰু নামত উৎসৰ্গা কৰি গৰু বিহু হিচাপে পালন কৰা হয়। সেইদিনা গৰুক গোলক্ষী হিচাপে জ্ঞান কৰি পূজা অৰ্চনা কৰা হয়। সেইদিনা ৰাতিপুৱাই গৰু ম'হক মাহ হালধিৰে নোৱাই কপালত ফোট দি দীঘলতি মাখলতিৰ ঠাৰিৰে কোবাই ওচৰৰ নৈ, বিল বা পুখুৰীত সমূহীয়াভাৱে গা ধুৱায় আৰু জাতত সিনিয়া, লাও, বেঙেনা, কেৰেলা, তিয়ঁহ, হালধি, কেতুৰী আদি দলিয়াই এনেদৰে গোৱা হয়: লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰে সৰু তই হলি বৰ গৰু। মানুহ বিহু: গৰু বিহুৰ পিছদিনা মানুহ বিহু। নামনি অসমত সেইদিনা বিহুক বৰদুমাহী বুলি কোৱা হয়। পহিলা বহাগৰ বা মানুহ বিহুৰ দিনা পুৱা মাহ হালধিৰে গা পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে, ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে আৰু বিহুৰ উপহাৰ দিয়ে। নতুন বছৰ উপলক্ষে অসমীয়া সমাজত আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত গামোচা, নতুন কাপোৰ বা আন উপহাৰেৰে আদান প্ৰদান কৰে। এনে উপহাৰক বিহুৱান বোলা হয়। বিহুৱান বুলি সাধাৰণতে গামোচাক বুজায়, যদিও বিহু উপলক্ষে দিয়া প্ৰায়বোৰ উপহাৰকে বিহুৱান আখ্যা দিয়া হয়। গোসাই বিহু: ৰঙালী বিহু বা বহাগ বিহুৰ তৃতীয় দিনা গোসাই বিহু। সেইদিনা গাঁৱৰ ৰাজহুৱা নামঘৰত নাম প্ৰসংগ হয়। তাঁতৰ বিহু: অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ তাঁতশাল। সেয়ে বিহুৰ চতুৰ্থ দিনা তাঁতৰ বিহু। নাঙলৰ বিহু: পঞ্চম দিনা কৃষিকৰ্মৰ মূল সঁজুলি নাঙলৰ বিহু। জীয়ৰী বা চেনেহী: ষষ্ঠ দিনা বা বিয়া দিয়া জীয়ৰী পিতৃগৃহলৈ আহে, সেয়ে সেইদিনা জীয়ৰী বা চেনেহী বিহু। শেষৰ দিনা চেৰা বিহু। কিছুমানে ইয়াক এৰা বিহু বুলিও কয়। এইয়ে বহাগৰ 7 বিহু। চেৰা বিহুৰ দিনা দৈ আৰু পইতা ভাত খোৱা হয় আৰু বিচনীৰে জোৰ লৈ এনেদৰে গোৱা হয়: নতুন কাপোৰ পুৰণা কাপোৰ জিন যাওক, ন ভাতে পুৰণি ভাতে জিন যাওক। এনেদৰে বিচনীৰ জোৰ ললে বছৰটোলৈ দেহ হাত পৰি থাকে বুলি বিশ্বাস কৰে। গৰু বিহু, মানুহ বিহু বা 7 বিহুৰ যিকোনো এদিনত 100 বিধ শাক খোৱাৰ নিয়ম আছে। 100 বিধ শাক আঞ্জা ৰোগৰ বন ঔষধ। 100 এবিধ নোৱাৰিলেও 7 বিধেৰে কাম চলোৱা হয়। ইয়াকে 7 সেকি বোলে। নামনি অসমৰ অতিৰিক্ত গোৱালপাৰা জিলাৰ কোনো ঠাইত বিহুক বিহুৱা বোলে। উজনি অসমৰ গৰু বিহুৰ পৰা বহাগৰ 6 তাৰিখলৈকে 7 দিন জুৰি 7 বিহু পালন কৰাৰ দৰে নামনিৰ বিহু কোচ ৰাজবংশী লোকসকলে গৰু বিহুৰ পৰা 7 দিনলৈকে 7 বিহু পালন